হাই হেল্ল' নমস্কাৰ সকলোকে মই আপোনালোকক ভিডিঅ' এনেকৈ দিম বুলি ভাবিছোঁ তো মই এনেকৈ ষ্টাৰ্ট কৰিলোঁ এয়া দেখিছেনে কাপোৰযোৰ চিলাই কমপ্লিট হৈ গ'ল মোৰ এয়া ৰেড ছেট চিলাইছিলোঁ মই এয়া যোৰ কাপোৰ এয়া চাদৰ এয়া মেখেলা আৰু এয়া ব্লাউজ তো বেক ডিজাইন এনেকৈ থাকিব আৰু এখন ব্লাউজ এয়া তো মই গোটেইকেইখন আপোনালোকক দেখুৱাম তো চাই থাকিব ভিডিঅ'টো শেষলৈকে মই ৰাণী পিংকত কাপোৰ এযোৰ চিলাই আছোঁ যোৰ কাপোৰ বোৱা হয় তো এয়া মেখেলাখন চিলাই আছোঁ এয়া মেখেলা পলছ লগাই চিলাই আছোঁ তো এয়া এতিয়া চাদৰ পটি লগাবলৈ আছেগৈ এয়া চাদৰ পটিখিনি হ'ল এয়া তো পটি লগাম তো মেখেলাটো প্ৰথমতে চিলাই লৈছোঁ এয়া পটিখিনি মই চাদৰ পলছ অকণমান দি ল'লোঁ ঘাইটোত তাৰপাছত এতিয়া মই পটিখিনি চিলাম কাটি আপোনালোকক অকণমান দেখুৱাই যাম বাৰু তো চাই থাকিব ভিডিঅ'টো এয়া ৰাণী পিংকত যোৰ কাপোৰ ওলাই গ'ল এয়া দহি বাতিলোঁ বগা আৰু এয়া ব্লাউজ হাত দীঘল ৰাখিছোঁ মই এই পোহৰত কালাৰটো এবাৰ বেলেগ আহিছে বগা আহিছে এয়া দেখিছেনে তো ব্লাউজৰ ডিজাইন হাত লং হ'ব তাৰপাছত ফ্ৰণ্ট এনেকৈ দিছোঁ ইয়াত বেয়া আহিছে বেগ এনেকৈ থাকিব আৰু মই লাটকান দিছোঁ এনেকৈ এয়া দেখিছেনে মই যোৰ কাপোৰ চিলাইছিলোঁ এয়া ব্লাউজ এয়া চাদৰখন এয়া বগাত মানে ভাল লাগিছে ব্লু কালাৰত চ' মই দহি বগাত দিছোঁ এয়া পাইপিঙো বগা দিছোঁ ব্লাউজত তো এয়া কেনেকুৱা লাগিলে জনাব কমেণ্টত মই চিলোৱা পটি চিলোৱা দহি গোটা সেইখিনি মই আপোনালোকক দেখুওৱা নাই আৰু মই ব্লাউজ কাটা চিলোৱাখিনিও মই আপোনালোকক দেখুওৱা নাই মই আগত তেনেকৈ ভিডিঅ' দি থৈছোঁ চ' এইবাৰ ভাবিলোঁ মানে মই চিলাই কমপ্লিট হ'লে গোটেইখিনি দেখুৱাম বুলি মই থৈ দিছোঁ যিমান চিলাইছোঁ গোটেইখিনি মই একেলগে দেখুৱাম বুলি এয়া এনেকৈ দেখুৱাইছোঁ তো এয়া লটকন মই এনেকৈ দিছোঁ কাপোৰ বেছিকৈ নাই সেইকাৰণে এনেকৈ চিম্পলত ৰাখিছোঁ তো এয়া বেক চাইড অকণমান দেখুৱাই দিছোঁ ব্লাউজৰ ডিজাইনটো এয়া ট্ৰেণ্ডিঙত চলি থকা ব্লাউজ হয় ইয়াত হুক হ'ব দেখিছেনে ইয়াত হুক হ'ব তো এয়া লটকন এয়া বেক চাইড পেডেড ব্লাউজ হ'ব তাৰপিছত ফ্ৰণ্ট চাইড হ'ল এয়া এনেকৈ এয়া ফ্ৰণ্ট চাইড এয়া ফ্ৰণ্ট চাইড তো কেনেকুৱা লাগিলে কমেণ্টত জনাব বাই বাই ব্লাউজ কেইখন চিলাই হৈ গ'ল ব্লাউজ দুখনে মই এতিয়া মানে কি আৰু এনেকৈ অকণমান প্ৰেছ কৰি দিছোঁ কাপোৰখিনি মানে ব্লাউজ দুখন তো সেয়া প্ৰেছ কৰি হৈ গ'ল মোৰ অকণমান আৰু তো এয়া মোৰ কাপোৰ চিলাই কমপ্লিট হৈ গ'ল মই এইবাৰ মানে কাপোৰ চিলোৱা ভিডিঅ'কেইখন মানে এনেকৈ দিছোঁ কমপ্লিট হোৱাৰ পাছত মই দেখুৱাইছোঁ এয়া ৰেড কালাৰ ছেট হয় এয়া চাদৰ এয়া মেখেলা এয়া পলছ লগাই দিলোঁ প্ৰচেছবোৰ আগৰ দৰেই চিলোৱা প্ৰচেছবোৰ তো মই সেইকাৰণে আপোনালোকক দেখুওৱা নাই গোটেইখিনি মই জাষ্ট এনেকৈ কমপ্লিট হোৱাৰ পাছত আপোনালোকক দেখুৱাই দিছোঁ এয়া ৰেড কালাৰযোৰ কমপ্লিট হৈ গ'ল ব্লাউজ এইখন ব্লাউজটো হৈ গ'ল বেক ডিজাইন ৰাউণ্ড হ'ব আৰু লটকন মই এনেকৈ দিছোঁ পটিটোৰ পৰা যিমানখিনি বাচি গ'ল এয়া মই দুটা এনেকৈ ওপৰত দি দিলোঁ ওপৰত যোন দুটা থাকিব এই দুটা মই এনেকৈ পটি লগাই দিলোঁ তো এয়া এখন হৈ গ'ল তাৰপাছত এয়া এখন
এয়া ডাৰ্ট গ্ৰীণ তো এয়া সেম ডিজাইন ফ্ৰণ্ট সাইড ডিজাইন বেক সাইড ডিজাইন সেম লটকন এনেকৈ দিছে সিম্পলত তো বেক সাইডবোৰ দেখাই দিছোঁ মই আপোনালোকক এয়া বেক এনেকুৱা হ'ব ৰাউণ্ড দেখিছেনে এয়া ৰাউণ্ড আৰু এয়া বেক ৰাউণ্ড তো এয়া সেম মানে এই ব্লাউজ এই জোৰ কাপোৰযোৰ আৰু এই ব্লাউজ এজনৰে হয় তো এয়া ছেটযোৰ মই চিলোৱা নাই অকল ব্লাউজ চিলাইছোঁ তো এয়া ৰেডটো ছেট চিলাইছোঁ তো ফিটিং হ'লে বেছি ভাল লাগিব তো চাই থাকিব ভিডিঅ'টো শেষলৈকে এয়া দেখিছেনে মই ব্লু কালাৰ কাপোৰ এযোৰ চিলাই আছোঁ বোৱা হয় তো সৰস্বতী পূজা আহিছে তো সেইকাৰণে কাপোৰ আহিছে আৰু মানে চিলাবলৈ অৰ্ডাৰ পৰিছে কেইযোৰমান আৰু আছে ইয়াত এয়া ৰাণী পিংকতো আছে আৰু এয়া এৰী পলুত আছে তো গোটেইকেইযোৰ মই ভালকৈ আপোনালোকক দেখুৱাম তো চাই থাকিব মোৰ ভিডিঅ'টো শেষলৈকে এয়া বগাত আছে এয়া হ'ল মানে সকামৰ কাৰণে চিলাইছে সেইযোৰ বাৰু বাকী কেইযোৰ সৰস্বতী পূজাৰ কাৰণে আছে আৰু এয়া দেখিছেনে আকৌ জোৰ কাপোৰ চিলাব লৈছোঁ সৰস্বতী পূজা আহিছে যিহেতু সেইকাৰণে কাপোৰ কেইটামান পৰিছে আৰু তো এয়া চিলাই আছোঁ গোটেইখিনি মই একেলগে ভিডিঅ'খিনি দিম বুলি ভাবি আছোঁ এটা এটাকৈ দিলে বহুত দেৰি হ'ব চ' অকণ গোটেইখিনি অলপ দেখুৱাইছোঁ আৰু এয়া মই মেখেলা পলছ লগাই আছোঁ দেখিছেনে চাই থাকিব